হে গাইজ, আপোনালোকলৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আৰু আপোনালোকে চাই আছে মিষ্টাৰ অণ্ডৰব্লগ ইউটিউব চেনেল। যিহেতু বিহু আহি পালেহি আৰু ইপিনে ঘৰতো আহিলোঁ, বোলো ভিডিঅ' এটা আপোনালোকৰ মাজত আগবঢ়াওঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু অসমবাসী ৰাইজলৈ মাঘৰ বিহু শুভেচ্ছা থাকিল। বহুত দিন ব্লগ দিয়া নাই, হ'লেও এইটো বোলো বহুত দিনৰ পিছত এটা ব্লগ দিম। আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ফাইনেলি মানে গাইজ, এয়া বাঁহ লাগিব ন মেজি পাতিবৰ কাৰণে বাঁহনি বাৰীত আহি গ'লোঁ। আমাৰ ঘৰৰ পিছ চাইডে আছে বাঁহনি বাৰী। হ'ল বাঁহ, ইয়াৰ পৰাই চাই মেলি এটা কাটি লৈ যাম মানে। আৰু চাই থাকক আৰু ভিডিঅ'টো। ফাইনেলি গাইজ, সেইটো গুৰিটো দেখিছে নহয়, গুৰিটো কাটি দিলোঁ। বাৰডাল এইডালে মানে দুডাল কাটি নিলোঁ আগত, আৰু এডাল বহুত দীঘল আগলৈকে পুৰা এডাল কাটি দিলোঁ। আৰু আপোনালোকে ভেলাঘৰ বনাইছে নাই, আৰু লগতে মেজি চেজি জাপিছে নাই, মানে আপোনালোকে মানে ঘৰত খায় নে এনেকৈ ৰাজহুৱাকৈ খায়, কমেণ্ট এটা কৰি জনাব। লগতে মই ৰাজহুৱাকৈ খাওঁ, কিন্তু এতিয়া ঘৰত ন ভাইটি আছে, সেইকাৰণে মানে বনাই দিছোঁ। আৰু মানে সিহঁতক মইতো গধূলাখন ওলাই যামেই, আৰু তাক বনাই মেলি দি থৈ যাওঁ। ফাইনেলি মানে গাইজ, বাঁহ 4টা খুটা হৈ গ'ল। পিনে বাঁহ পেলাই থৈছে, আৰু মানে এইখিনি ভৰাম আৰু মানে যোনটো ফুটে সেইটো বাঁহ। আৰু এইপিনে চাব পাৰিছে, এইটো গাঁতটো পুৰা খান্দি থোৱা আছে ধুনীয়াকৈ। এইটো খৰি আনি থৈছে, আৰু আনিবলগীয়া আছে খৰি। এইখিনি গাঁত চাত খানি ৰেডি, এইটো ভেলাঘৰ ওচৰতে। ফাইনেলি গাইজ, দেখিবলৈ পাইছে খুটা পুতি লৈ মানে ৰাস্তাৰ কাষতে আমি হেৰি কৰোঁ, মানে এনেকৈ এক্সট্ৰাকৈ জেগা নাই ন, সেইকাৰণে এই ওচৰতে এইটো মেজি আৰু চাইডতে ভেলাঘৰ মানে এয়া ভাইটি এটা বনাইছে, আৰু মইতো নাই বনোৱা দেই, অকল মেজিটোহে বনাইছোঁ গাইজ। এইটো মেজিটো বনাইছোঁ, চাই থাকক। আৰু এতিয়া খৰি চৰি জাপিম, আৰু আপোনালোকক দেখুৱাম, মানে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ফাইনেলি মানে গাইজ, বাঁহ খৰি দি দিলোঁ। বাঁহ খৰি দিলে মানে কাঠখৰিখিনি লগতে নজ্বলে যে, সেইকাৰণে বাঁহ খৰি দি দিয়া হ'ল। খৰি আনি আছে আৰু চাইডত আহিছে, আৰু বেছি টাইম নাই, আৰু আধা ঘণ্টামান পিছত মেজি ক্লিয়াৰ হৈ যাব। আৰু মেজি দেখিছেই নহয়, আৰু চাই থাকক ভিডিঅ'টো। আৰু কিমানখিনি আগবঢ়াব পাৰিছোঁ ক'ব পৰা নাই। আৰু মোৰ ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই তাই এনেকৈ কমেণ্ট কৰি জনাবচোন। মানে বহুত দিন এষাৰ কথা কোৱা নাই, মানে ক'ৰ পৰা চাই এইটোহে গম নাপাওঁ। বহুতে চোৱা দেখোঁ, কিন্তু ক'ৰ পৰা চাই কি কথা সেইটো গম নাপাওঁ। এইবাৰ মুঠতে ক'ৰ পৰা চাইছে ভিডিঅ'টো জনাব, মুঠতে কমেণ্ট এটা কৰি আপোনালোকে। আৰু বতৰ একদম বেয়া এইবাৰ মাঘৰ বিহু কি হ'ব ক'ব নোৱাৰি। আৰু বতৰ দেখিছেই নহয় কেনেকুৱা হৈ যাব, ৰাতিলৈ মানে বৰষুণো আহিব পাৰে, একদম অৱস্থা নাই বতৰ মানে। ফাইনেলি গাইজ হৈ গ'ল, চাই লওক। আধা জাপিয়ে দিলোঁ, আৰু বেছি নাই। আৰু দেখিছে বেছি ডাঙৰকৈ নাই, মই সৰুকৈ পাতিছোঁ। চাই থাকক আৰু আল্টিমেটকৈ গাইজ, ইমান দেখিবলৈ পাইছেই নহয়। আৰু ফাইনেলি মেজি হৈ গ'ল, চাব পাৰিছে। এইখিনি যে গাইজ, এইখিনি কুমলীয়া বাঁহ হয়, কুমলীয়া বাঁহ। ফাইনেলি মানে গাইজ ৰাতি হৈ গ'ল। ৰাতি হৈ যোৱাৰ পিছত মানে ভেলাঘৰত আৰু টুনি লাইট লগাই দিছোঁ, আৰু মানে ভাল লাগিবৰ কাৰণে টুনি লাইট লগাই দিয়া হ'ল। আৰু মানে ভিডিঅ'টো যোনটো মানে তাৰ বক্সত লাগি আছে ন, কপিৰাইট হৈ বুলি ভিডিঅ'টো মানে ভইচত দিবলগীয়া হৈছে, নহ'লে ইভাগে কৈছিলোঁ, কিন্তু সেইভাগে দিলে কপিৰাইট লাগিব ন, সেইকাৰণে কৰা হৈছে। আৰু এইটো মেজি দেখিছেই নহয়, লাইটিং দি দিছোঁ, আৰু মানে ভাল লাগিবৰ কাৰণে। আৰু ভেলাঘৰত আৰু অলপ ডিজাইন দি দিছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। ভাল লাগিলেও ভাল লাগিছে বুলি ক'ব, বেয়া লাগিলেও বেয়া লাগিছে বুলি ক'ব, সিহঁতে কমেণ্ট এটা কৰি জনাব। লগতে ভাইটি অকলে বহি আছে, ঘৰত পতাহে, সেইকাৰণে মানুহ কোনো নাই। চাইডত বক্স লগাই থৈছে, আৰু সেই বক্স লগাই শুনি আছে। আৰু মানে এনেকৈ ৰাজহুৱাকৈ আমাৰ নাপাতে ন, সেইকাৰণে ঘৰে ঘৰে পতা হয় যে। কিন্তু মেজিটোত পূৰা লাইটিং কৰি আছে। কেনেকুৱা লাগিছে মই আপোনালোকে কমেণ্ট এটা কৰি জনাব। লগতে আৰু জনালে বহুত ভাল লাগে, মানে কমেণ্ট এটা পালে বহুত ভাল লাগে।
ৰাতিপুৱা 5টা বাজি গ'ল 5টা বজাতে মেজি জ্বলাই দিলোঁ আৰু আপোনালোকে কিমান টাইমত মেজি জ্বলাই কমেণ্ট এটা কৰিব যদি বেয়া নাপায় দেই গাইছ আৰু লগতে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি লগতে জনাব ভাল লাগিছিলেও ভাল লাগিছে বুলি ক'ব বেয়া লাগিলেও বেয়া লাগিছে বুলি ক'ব আপোনালোকৰ মতামতটা মুঠতে ভিডিঅ'টোত কমেণ্ট কৰি মোক অলপ আগুৱাই দিব দেই আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ সকলোকে ধন্যবাদ